পানী খালোঁ ধুনীয়াকৈ এতিয়া আমি ভাত খাই বহি আছোঁ পূৰা বহি আছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু ভিডিঅ' আজি দিবলৈ ওলাইছোঁ এটা, আৰু ভিডিঅ'টি হৈছে আজি আমাৰ মন্দিৰত জেঠমহীয়া কংসবৰী সভা, আৰু আজি ফুটা জ্বলোৱা আছে। সেই উপলক্ষে ঘৰলৈ আহিলোঁ, আৰু ঘৰৰ সকলো আছে, আৰু সকলোৰ সৈতে এনেদৰে অহাৰ মজাই বেলেগ কি। আৰু তাতে মন্দিৰৰ কাজ, ঘৰৰ মন্দিৰৰ কি ধুনীয়া আমেজ, আৰু সকলোৰে সৈতে বহুত ধুনীয়া, একদম ক'ব নোৱাৰা মানে এটা আনন্দ। আৰু গাঁৱৰ সকলো মানুহকে লগ পাইছোঁ, সকলোৱে ইমান মৰম চেনেহ দিছে, আৰু সকলোৱে ইমান ধুনীয়াকৈ মানে মাতিছে, কিবা কৈছে, ইমান বেছি ভাল লাগিছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে দেই। বিয়াৰ পিছত এয়ে প্ৰথম মই গাঁৱৰ অনুষ্ঠানত এনেকৈ যোৱা, আৰু সকলোৰে সৈতে ধুনীয়াকৈ অনুষ্ঠান উপভোগ কৰি আছোঁ। আৰু এয়া ভাইটি, লগতে আমাৰ মোমোহত সকলো আছে ধুনীয়াকৈ। ভণ্টি সোণ, তাইও আহিছে ধুনীয়াকৈ, তাইও পালে এইবাৰ মন্দিৰৰ কাজখন, আৰু লগতে আমাৰ দাদাইও পালে। আৰু ইহঁতে কিবা কিবি কৈ আছে, আৰু মই মানে ভিডিঅ'টি বনাই দিব। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ, কিন্তু মই এনেদৰে হেৰি কৰিব পৰা নাই, মানে ভিডিঅ' ভইচেৰে দিব লগা হৈ আছে। তেনেকৈ দিবলৈ পৰা নাই, সুবিধা মিলা নাই, আৰু যেতিয়া যি মিলে আৰু সেনেকৈ দি থাকিম। আৰু এতিয়া ভটা জ্বলালে ধুনীয়াকৈ, ভটা ধূপ চাকি এইবিলাক জ্বলালে, লগতে গাঁৱৰ সকলো মানুহে ইমান ধুনীয়াকৈ ভটা জ্বলাইছে, বহুত ধুনীয়া লাগিছে সঁচাকৈ। ভগৱানৰ অনুষ্ঠান বুলি ক'লে আৰু যি ধৰণে আহে ল'ৰা ছোৱালীবিলাক আজিৰ দিনত, ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহে, ল'ৰাবিলাকে ধুতি চাৰ্ট পিন্ধি আহে, দেখিয়ে ভাল লাগে কিবা, বহুত ধুনীয়া। আৰু খুইদেউ ভিডিঅ' বনোৱাত বহুত সহায় কৰিছে, লগতে খুইদেউ ভাবিছোঁ ময়ো অকণমান ভিডিঅ' উঠি দিওঁ, আৰু খুইদেউ উঠি দিছে, বহুত ধুনীয়াকৈ ভিডিঅ'খিনি বনোৱাত সহায় কৰিলে খুইদেউ, বহুত বেছি ধন্যবাদ খুইদেউকো। আৰু ইমান ধুনীয়াকৈ ভিডিঅ' বনাই দিছে, লগতে বহুত বেছি ভাল লাগিছে সঁচাকৈ। আৰু ফটোশ্বুট চলি আছে আমাৰ ঘৰৰ সকলোৰে, ভটাটো ইমান ধুনীয়াকৈ জ্বলিছে, আমাৰ ভটাটো, লগতে সকলোৰে ভটাবিলাক ইমান ধুনীয়া জ্বলিছে। আৰু ইহঁতক চাহ ফটো তোলাই ৰাখ নাই, ইমান ফটো তুলিছে সকলোৱে নাই। আৰু এনেদৰে সকলো গাঁৱৰ ৰাইজে ইমান ধুনীয়াকৈ অনুষ্ঠানটো পাতিছে, বহুত বেছি ভাল লাগিছে সঁচাকৈ। এইবিলাক অনুষ্ঠান এৰিব নোৱাৰি, মানুহে কয় কিন্তু এৰিব নোৱাৰি এইবিলাক অনুষ্ঠান। এবাৰ যিয়ে গৈ চাব সি গম পাব যে যিবিলাকে মানে যাব পৰা নাই তেওঁলোকৰ বহুত দুখ লাগিছে চাগে ন। কিন্তু এতিয়া আহিছে ইয়াত তাৰ বামুণে হেৰি কৰিছে, শুচি কৰি আছে। এতিয়া আমিও শুচি হ'লোঁ, ধুনীয়াকৈ ফুট ল'লোঁ, সেৱা কৰিলোঁ, মন্দিৰলৈ গ'লোঁ, আৰু এতিয়া ভাতৰ ব্যৱস্থা আছে। আমাৰ খুইদেউ ধুনীয়াকৈ সাজি কাচি আহিছে, লগতে খুইদেউ দুয়োজনী খুইদেউ ধুনীয়াকৈ আহিছে মন্দিৰৰ অনুষ্ঠান যিহেতুকে। আৰু মোৰ বহুত বেছি ভাল লাগিছে, এনেদৰে বহুত দিনৰ মূৰত সকলোকে লগ পাই বহুত বেছি হেপী সঁচাকৈ। আৰু টিকলু সিও আছে, ভাত পানী খালোঁ ধুনীয়াকৈ। এতিয়া আমি ভাত খাই বহি আছোঁ পূৰা বহি আছোঁ। ভাত খালা নাই? খালা? কেনেকুৱা লাগছি? কপালত ফুট মোৰ 3টা হৈছে, তোমালোকৰ 2টা। বিচনী বাঁহ লৈ বহি আছে, আৰামত বহুত গৰম কৰি আছে। সেইকাৰণে ভাত পানী খালোঁ আমি। এতিয়া কিছুমান পিছত যাম ধুনীয়াকৈ ঘৰলৈ, অনুষ্ঠান সকলোকে হ'ব আৰু আজিলৈ। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পালে তেন্তে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এণ্ড বাই বাই, লাভ ইউ অল এণ্ড টেক কেয়াৰ অল অফ ইউ।